আৰু শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ ও ইয়াৰো কিবা মুটি গতি সলনি হৈছে কিন্তু ফোনজন ৰিচিভ নকৰা হৈছে নিজেতো নকৰেয়ে হেল্ল' হেল্ল' এ ফোন ৰিচিভ নকৰা যে আজিকালি ইমান দেৰি হয় কিয় হে হাকবা আইছো ৰ পিছত ফোন কৰি আছো মিছা কোৱা না মোক মিছা কোৱা প্ৰুফ দে হাকবা হাতেও প্ৰুফ লাগে নেকি তো গুখিনি দেখাম নেকি এইবাৰ সি মই হিতা কোৱা নাই পাবজি খেলি আছে নেকি হিতাই হুচ্ছু তই জানাই দেখোন মই এনি টাইম পাবজিয়ে খেলি থাকো আৰু তাকে সুধি থাকিব লাগে কথা দিলে দিলে পাবজিক লৈ মোৰ লগত কাজিয়া নালাগবো দে কৈ দিছো আপি ও আচ্ছা তাকে কোৱা না মোতকে বেছি তাৰ পাবজি ইম্পৰ্টেণ্ট তাত কৰি পাবজিকে বিয়া কৰা না তই মোক কিয় ৰাখছা বিনা কাৰণত এনেও তক কোন চা বিয়া পাতিম মই কি কি কলি তই নহয় মানে বিয়াটো তকে কৰাম না এ পাবজি মোৰ শাখা হিন্দুৰহে তই মোৰ পাবজিৰ কথা বেয়াকে নকবি গম পাইছা তই আপি হৈ কি জানবি খেলাৰ কথা ও হেল্ল' মই তোৰ জীৱনৰ লগত খেলবা পাৰো ইটাতো জাষ্ট খেলাহে পাবজি সিতাতো মই দেখিয়ে আছো ডেইলি ঘটি থকা ঘটনা মোৰ দে যিয়ে নহওক ফোন কিয় কৰিছিলি সিতা কো মাথাটা এনেই গৰম কৰি খাব লাগছা ফাইনেলি আহি গ'লে না লাইনত দে যে নহওক মই চুলিখিনি দীঘল যে আছে কাটিম বুলি ভাবছিলো হা তোক কাট না মোক কিয় সুধি আছে মই কিবা নাপিত নেকি আৰে তই সুধছোহে মই নহয় মানে মোৰ দীঘল চুলি ভাল লাগে যে কিন্তু প্ৰব্লেমটা হ'ল আজিকালি যে শ্বৰ্ট চুলিৰ ফেশ্বন কিবা এটা কোৱা না আইডিয়া এটা দে প্লিজ আইডিয়া লাগে না এটা কাম কৰ চুলিৰ আধা চাইড শ্বৰ্ট কৰ আধা চাইড লং কৰি ৰাখ বঢ়িয়া লাগব একদম মানে আনকমন লাগব চবেই চাব তোক ভাল লাগব দে ও ৱাও থ্যাংক ইউ সো মাচ মোৰ কথা ইমান ভালকে ভাবা আন্টি যে নহওক ওলায়া লগ কৰো পাৰ্টি দিম মই ভগৱান জানে আৰু এইটো পাৰ্টি দিম বুলি কৈছে না মোৰ পইচা কেতিয়া খাং বুলি আহিছে আজি বাবু কি খুৱাবি আজি আৰে কি ফাল্টু ৰে তই দেখোন মোক খুৱাম বুলি কৈ লৈ আহিছা আৰু মোৰ পৰাই খাবা খুজি আছা এনেকে জানিলে মই নাইলো এইটো কখনো পাগল তই ইমান দিনে মোক চিনিয়ে পোৱা নাই নেকি তই দিয়া ড্ৰেছ পিন্ধি আহিছো তই দিয়া লিপষ্টিক কাজল চব লগাই আছ কেনেকে ভাবলি যে মই খুৱাম বুলি তই থাক ইমান টেনশ্যন ল'ব নালাগে দে আজি মোৰ ব্ৰড আছে মই জাষ্ট কফি খাম অ'কে পাপা তইও ব্ৰত ৰাখা বাবা দে মই বাচলো তেনেহ'লে মোক পাবা ৰখা আপোনালোকে কি খাব লিষ্টখন দিয়ক লিখা লিখা পিজ্জা ম'ম' চিকেন চাওমিন চিকেন পাস্তা চিকেন ৰল আৰে তোৰ বোলে আজি ব্ৰত আছিল দেখোন একো বোলে নাখায় তই আছিল ব্ৰড আছিল এতিয়া নাই হেৰি লিখ চিকেন বিৰিয়ানী মটন বিৰিয়ানী আৰে পইচা কি তোৰ বাপে আহি দিব নেকি খা মোৰ জীৱনটা খা এটা কাম কৰ নহ'লে মোকে খা অ'কে নেক্সট টাইম ট্ৰাই কৰিম তোক বাইদেউ এটা কথা কওঁ কিন্তু এপৰকে যে আহিছিলি এটা বয়ফ্ৰেণ্ড কিন্তু বেছি ভাল লগা আছিল এতিয়া ৰিচিভ পৰা পঠাইছা ধৰ ভাল নালাগে বাদ দে হা মোৰ পিছে ইলাকাণ্ড চলি আছো এতিয়া নহ'লেতো মই গমেই নাপালো তই ঘৰতক দেখাই আছো নহয় মানে তোৰ ভালৰ কথাই ভাবছিলো তই মোৰ খৰচ উঠাব নোৱাৰা সেইকাৰণে ভাবছিলো দুটা বয়ফ্ৰেণ্ড থাকিলে খৰচটো অলপ কমি যাব সেইকাৰণে মোৰ আপিৰ লগত আগতেও লেনা দেনা নাছিল এখনো নাই আৰু ভৱিষ্যতেও নাথাকে চালা তই তোক কি কালক্ৰমত ভুলত মই শুনি লাগছিল তোক সেইকাৰণে তোৰ ফালে ঘূৰি চাইছিলো চালা মোৰে ভুল আছিল মোৰে ভুল দাদা ইমান লেবেল দিব নালাগে দে বুলি মোৰ গাৰ্লফ্ৰেণ্ড আগতে লৈ গৈছা তই দেখোন লৈ আহিছিলি এসপ্তাহ আগত বেলেগ আপিক মই দেখা নাই বুলি ভাবছা নেকি ইমান কৈ লাভ নাই বুজিছা ইমান কৈ লাভ নাই এইবাৰ 12টা তোৰো বাজিল এইবাৰ নহয় মানে বেবী একো নহয় দেৰিলে হয় আৰু মানে আমি খাং দে আগতে খাই লৈ ঘৰত যাই ভাল হ'ব ন ভাই বা কি চমৎকাৰী দুনিয়া আহি গ'ল দেই আৰে